ভূপেন্দ্ৰৰ ঘৰত মই 1982 পৰা অহা যোৱা আছে গুৱাহাটী নাই কলিকতা কলকাতা হা মোৰ ঘৰৰ পৰা ভূপেন্দ্ৰৰ ঘৰখন 1 ঘণ্টামান লাগে মোৰ অসমীয়া আপুনি কৈছে তাতে গম পায় কি সুন্দৰ অসমীয়া মানে সেই তেনেকে মানে ভূপেন্দ্ৰৰ লগতে মই থাকি এইবিলাক শিকিছোঁ ভূপেন্দ্ৰ মই এদিন কি কৰিলে এখন খুন্দাই মাৰি দিলে যা তোৰ বাহিৰত গৈ পেলাই ঘাঁহ খা তো একো নহ'ব তাৰ পাছত মানে অলপ পাছত মই গৈ পেলাই মোক মৰম দি পেলাই তুই বাবু দুখ পাইছা না একো নাই মই তোক মানে এইবিলাক শিকিব লাগিব প্ৰনাউন্সিয়েশ্যন ঠিক কৰিব লাগিব কিমান বয়সত ভূপেন্দ্ৰ তেতিয়া লগ পাইছে আপুনি মই তেতিয়া মোৰ কিমান বয়স হ'ব 18-20 এতিয়া মই মোৰ মানে 63 ইয়াৰ্ছ এম আই 63 ইয়াৰ্ছ তো তেতিয়াই তেতিয়াৰ পৰা ভূপেন্দ্ৰৰ ঘৰত অহা যোৱা গান শিকা বেংগলী ৰেকৰ্ড যিবিলাক আছে মানে পূজাৰ যে ৰেকৰ্ডবিলাক ওলাইছিল তেতিয়া তাতে ভূপেন্দ্ৰৰ লগত মোৰ কোৰাছ চং আছে ভূপেন্দ্ৰ জীয়া থাকোঁতে মোক এখন ৰেকৰ্ড মানে ভূপেন্দ্ৰ 10খন গান মোক দি পেলাই মানে ৰেকৰ্ড কৰাইছিলে বাহ ইউটিউবত সেইটো মোৰ 2খন গান আছে আজিলৈকে বেংগলী চং মানুহে মানুহৰ বাবে যিটো মানুষের জন্য আনটো হ'ল ও গংগা তুমি বুঝো বিস্তীর্ণ পাররে অসংখ্য জনরে কত জওয়ানরে মৃত্যু হল কত জিয়ান যৌবন গোল এই মৃত্যু অপরাজেয় এই মৃত্যুর চির বরণীয় কত জওয়ানরে মৃত্যু হল কত জিয়ান যৌবন গোল এই মৃত্যু অপরাজেয় এই মৃত্যুর চির বরণীয় কত বেঙ্গলিত আছে কত সেনানীর মৃত্যু হলো কত জীবন যৌবন গেল সেই মৃত্যু অপরাজেয় সেই মৃত্যুর চিরবরণীয় কত সেনানীর মৃত্যু হলো কত সেনানীর মৃত্যু হলো কত জওয়ানের মৃত্যু হল মই ইয়াত লিখিছোঁ আপুনি দেখিছে গংগা আমাৰ মা মই শুনিছোঁ আপোনাৰ কণ্ঠত এবাৰ শুনি লওক এবাৰ অকণমান শুনি লওক বৰ বঢ়িয়া লাগে এইটো গঙ্গা আমার মা পদ্মা আমার মা ও আমার দুই চোখে দুই জলের ধারা মেঘনা যমুনা একই আকাশ একই বাতাস এক হৃদয়ের একই তুষার দোয়েল কোয়েল পাখির ঠোঁটে দোয়েল কোয়েল পাখির ঠোঁটে একই মূর্ছনা ও আমার দুই চোখে দুই জলের ধারা মেঘনা যমুনা গঙ্গা মোর মা পদ্মা মোর মা সকুলরে দুটি ধারা মেঘনা যমুনা গঙ্গা মোর মা পদ্মা মোর মা সুন্দৰ মই পৱন দত্তক আকৌ এবাৰ বহুত বহুত ধন্যবাদ জনাইছোঁ আটাইতকৈ ডাঙৰ কথা হ'ল এটা বিশেষ কাৰ্যসূচীৰ বাবে ধৰক লৈ আহিছে কিন্তু পৱন দত্ত এজন এনেকুৱা অসমীয়া তেওঁ ভাবিলে এই মানুহজনক মই অসমৰ চাৰিওফালে এটা টিভি চেনেলৰ যোগেদি যদি চিনাকি কৰাই দিব পাৰোঁ সেইটো বেছি উপকাৰ হ'ব নিশ্চয় এইটো আটাইতকৈ ডাঙৰ কথা আপোনাৰ যিটো মানসিকতা দত্ত চাহাব কওক আপুনি মই নিজেও কৈছোঁ পৱন দা মোৰ কাৰণে
যিমানখিনি কৰিব লাগে কৰি আছে না লগত অসমীয়া জাতিৰ কাৰণে কৈছে যে ভূপেন হাজৰিকাৰ গীত এজন মানুহে নীৰৱে সাধনা কৰি আছে ডক্টৰ সাহেব কিয় মনলৈ আহিল আপোনাৰ তাৰমানে আমাৰ NF এমপ্লয়িজ ইউনিয়নে ভূপেন দা ঢুকোৱাৰ পিছত আমি অতি মৰ্মাহত হৈছিলোঁ সাধাৰণ মানুহৰ দৰে গোটেইখিনি আমি গোটেই সিদ্ধান্ত লৈছিলোঁ আমাৰ NF এমপ্লয়িজ ইউনিয়নৰ ফালৰ পৰা ৰেল পৰিয়ালৰ হৈ আমি ভূপেন দাক শ্ৰদ্ধাঞ্জলি জনাব লাগে আৰু আমাৰ সাধাৰণ সম্পাদক মুনীন শইকীয়াও সেইটো খুব মানি লৈছিলে কৈছিলে এইটো হ'বই লাগিব তই সেইটো দায়িত্ব ল'বি মোক সেনেকৈ কৈছিলে তাৰপিছত মই দায়িত্ব ল'লোঁ আমি 1912 চনত আমি মৃত্যু তিথিটো পাতিছিলোঁ ঢুকোৱাৰ পিছত তাৰপিছত সিদিনা সেই অনুষ্ঠানটোত আমাৰ তেজ হাজৰিকা আহিছিলে এই অনুষ্ঠানটোলৈ তেতিয়া তেজ হাজৰিকাৰে ক'লে 2012 চন চৰি তেজ হাজৰিকা আহি ক'লে যে এনেকৈ আমাৰ মুখ্য কাৰ্মিক বিষয়া চন্দ্ৰজিৎ শইকীয়া আমাৰ সাধাৰণ সম্পাদক মুনীন শইকীয়া আমি এনেকৈ সৈতে বহিছিলোঁ বহোঁতে তেখেতে ক'লে আপোনালোকে মৃত্যুতিথিতকৈ জন্মতিথিটো পালন কৰক তেতিয়া ভাল হ'ব তেতিয়া আমি হাতাই সিদ্ধান্ত ল'লোঁ ঠিক আছে তেজ হাজৰিকাই কৈ গ'ল আমি 2013 পৰা আমি জন্মদিনটো উদযাপন কৰি আহিছোঁ আজিলৈকে এনেকৈ তাৰ মাজতে আমাৰ বিপুল বৰা আৰু মিণ্টু দা আৰু মিথুন দাক আনিছিলে মিণ্টু দা কোনে মানুহ চিনি পাব ভালকৈ মানে হেৰি আপুনি কৈ দিব মিণ্টু দা হ'ল মানে ভূপেন দাৰ অসমীয়া গানবিলাক ট্ৰান্সলেট কৰে অনুবাদ কৰে আৰু লগতে ভূপেন দাৰ বাঙালীলৈ ট্ৰান্সলেট কৰে আচ্ছা বাঙালীলৈ কিমান বয়স হৈছে এতিয়া তেখেতৰ নাই তেখেত নাই এতিয়া মানে 3 বছৰ জগালে মইতো অকলশৰীয়া হৈ তাৰপিছত আমি সেইদিনাৰ পৰা 13ৰ পৰা আমি কণ্টিনিউ এইটো পাতি আছোঁ মিথুন দাৰ লগত এনেকৈ দেখা হ'ল আমি দেখিলোঁ যে মিথুন দাক আমি এবাৰ আনিব লাগিব তে আমি সিদ্ধান্ত ল'লোঁ যে মিথুন দাক আমি সেইটো ৰেলৱেত আপোনালোকে আনিব কিন্তু টিভি চেনেলত আনি যে এটা প্ৰচাৰ কৰিব লাগে মই এইটো সেই বস্তুটো মই ভাবিলোঁ তাৰমানে এইটো যিহেতু মোৰ তাত দায়িত্ব কমপ্লিটলি দিছিলে সাধাৰণ সম্পাদকে তেতিয়া মই ভাবিলোঁ যে এখেতৰ ইমান সুন্দৰ কণ্ঠ ভূপেন দাৰ সৈতে একেলগে আমি চকুমুটি শুনিলে মই ভূপেন দাৰ গীত শুনা যেন পাই থাকোঁ গতিকে সেনেকুৱা এটা পৰিৱেশত মই ভাবিলোঁ যে তেখেতক আমাৰ অসমৰ ৰাইজৰ লগত চিনাকি কৰি দিব লাগে তেওঁ অসমত কেইবাটাও প্ৰগ্ৰেম কৰিছে আমাৰ অবিহনেও তাৰপিছত আমি চিন্তা কৰিলোঁ যে নাই তেখেতক আমি গাইড কৰিব লাগিব অসমৰ ৰাইজৰ লগত তেখেতক চিনাকি কৰি দিব লাগিব এই ভাবিয়েই পেলাই আপোনাৰ লগত যোগাযোগ হ'ল মোৰ একদম আটাইতকৈ ডাঙৰ কথা ডক্টৰ চাহাব অসমবাসীও মনত ৰাখিব সুদূৰ কলকাতাত হীৰাই হীৰাই যাৰ ডক্টৰ ভূপেন হাজৰিকাৰ তেজ প্ৰবাহিত হৈ আছে স্মৃতি প্ৰবাহিত হৈ আছে একদম শুনিছে চাকৰি এৰি দিলে ভূপেন দাৰ গীত গাবৰ কাৰণে সুদূৰ কলকাতাত একে সময়তে ভূপেন দাৰ গীত পৰিৱেশন হৈছে একে সময়তে অসমীয়া আৰু বাঙালী দুইটা ভাষাৰ চৰ্চা হৈছে এই চৰ্চা আমাৰ তাহানিৰ জোনাকী যুগৰ পৰা আমি বহুতে ভাবোঁ বিচ্ছিন্ন হৈ গৈছোঁ শেষ হৈ গৈছোঁ কিন্তু আপোনাৰ নিচিনা মানুহ লগ পালে উজ্জীৱিত হৈ উঠোঁ কি ধুনীয়াকৈ আপোনাৰ হাতত বহি নাই অসমীয়া শব্দৰ উচ্চাৰণ মোৰ এটা প্ৰভাৱিত হৈ গৈছোঁ এইটো কথাত আপুনি বাঙালী যেনেকৈ গাইছে অসমীয়াৰ যিটো শব্দ উচ্চাৰণ মুখস্থ আপোনাৰ গোটেই গান হীৰাই হীৰাই প্ৰবাহিত হৈ আছে মোক ডাঙৰীয়া এটা কথা কওক ধৰ ডাঙৰীয়া যেতিয়া ভূপেন দাক আপুনি লগ পাইছিল হাৰমনিয়াম সন্মুখত আছিল কোনবিলাক গীত বেছি আওৰাইছিল ভূপেন দাই তেতিয়া কলকাতাত মানে বঙালী গান না যি হওক বাঙালীয়ে হওক অসমীয়াই হওক ভূপেন দা এখন মানে ফেমাছ ছং আছিল মানে যেনেকৈ অসমীয়াত তেনেকৈ বেংগলী ইয়াৰ পাছত বেংগলীটো সাগর সংগ্রামে সাঁতার কেটেছি কত কখনো তো হই নাই ক্লান্ত তথাপি মনের মন প্রশান্ত সাগরের পূর্ণিমারা শান্ত সাগর সংগমে হিন্দি कितनी सागर कितनी धारे तैरे ही तैरे रहा मन मझधारा कोई ना किनारा बहता रहा हूँ सागर संगम ढंकर आघाटर ढंकर आघाटर
আছে সংঘাত সৃষ্টিৰ হেনানি অনন্ত সংঘাতে আনিব প্ৰশান্ত পাৰৰে গতিৰ নূতন দিগন্ত দেহে মনৰ মোৰ প্ৰশান্ত সাগৰৰ পূৰ্ণিমালা শান্ত সাগৰ সংগম সাগৰ সংগম ভূপেন্দ্ৰ ঘৰত এবাৰ কি হয় মানে বেয়া নাপাবতো মই না একো নাই একদম ভূপেন্দ্ৰ যিটো মানে ফেক্ট সেইবিলাক কৈছে ভূপেন্দ্ৰ বাৰীত মানে ৰোজ ৰাতিপুৱা 8টা 9টা বজাত মানে মই ভূপেন্দ্ৰ ঘৰত সোমাই যাম গোটেই দিন তাতে থাকোঁ এদিন কি হ'ল ভূপেন্দ্ৰ লুঙি পিন্ধে লুঙি পিন্ধিছিল মোৰ মনত আছে মিঠুন তুমি এসছো মানে হ্যাঁ দাদা আমি চা খেয়েছো নাকি এই সুবোধ চা দাও মিঠুনের চা দাও তো অলপ পাছতে মিণ্টুদা আহিলে মিণ্টুদা 10টা বজাৰ পাছত আহে তা মিণ্টুদা আহি পেলাই বহি কাম চাম যিবিলাক অফিচিয়েল কাম থাকে সেইবিলাক কৰে আৰু মই কি কৰোঁ বহি মিণ্টুদাৰ লগে লগে গানৰ কাজ কিমানখিনি আছে সেইবিলাক মই খালি চাওঁ তো এনেকৈ কাম কৰি আছে কমকৈ ভূপেন্দ্ৰ কি কৰিলে এখন মৰা আছে বহা সেইটো লৈ পেলাই এনেকৈ কৈছে মানে মিণ্টুদা সুধিলে ভূপেন্দ্ৰ কি হ'ল আৰে এখন মেকুৰী সোমাইছে দেই ঘৰত মেকুৰী সোমাইছে মেকুৰী সোমাইছে তো এনেকৈ ভূপেন্দ্ৰ এনেকৈ মানে যেনেকৈ ধেমালি আছিলে কণমানি শিশুৰ দৰে মনটো আছিলে না একদম মানে এনে ভূপেন্দ্ৰৰ ভিতৰত কি নাই বৰ্ণনা কৰিলে এসপ্তাহ বৰ্ণনা কৰিলেও শেষ নহ'ব কিয় এটা বছৰ লাগিব বৰ্ণনা কৰিব একদম